স্বাগতম টু জুবিন ব্লগ। আজি মানে আমি এখন ম'ম' গাড়ী ফাষ্ট ফুডৰ গাড়ী এখনত হেৰি ফিটিং কৰিম, বাইক ফিটিং কৰিম, ছুপাৰ স্প্লেণ্ডাৰ হিৰো হণ্ডাৰ গাড়ী এখন ফিটিং কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, মজা হ'বলগীয়া আছে আজি ভিডিঅ'টো। এই গাইছ ভিডিঅ'টো চাই থাকিব। আজি মানে আমি এখনত বাইক ফিটিং কৰিম, হিৰো হণ্ডাৰ ফেশ্বনখন আমি ইয়াতে ফিটিং কৰিম। বাইকখন এইখন গাড়ীত ফিটিং কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব, এইখনত ফিটিং কৰিম। এয়া পুৰা ঠেলি লৈ যাই আছে, এইখনত ফিটিং কৰিম। ভিডিঅ'টো চাই থাকিব। এতিয়া আমি দোকানলৈ গৈ আছোঁ, য'ত বাইক ফিটিং কৰিম তালৈ গৈ আছোঁ। জানে ম'মৰ গাড়ী হয়, ফাষ্ট ফুড। বাইকখন ফিটিং কৰিলে আৰু সুবিধা হ'ব, য'তে হ'লেও মানে লৈ যাব পাৰিম। দেউল ফাংচন য'তে হ'লেও লৈ যাব পাৰিম। ইয়াতে খৰচ আহিব। গাইছ দোকানখন এইখন, তাৰপিছত আমি ইয়াতে হেৰি কৰিম, বাইক ফিটিং কৰিম। বাইকখন দেখাম বাৰু। এইখন বাইক এইখন ফিটিং কৰিম, ম'ম' গাড়ীখনত এইখন বাইক ফিটিং কৰিম। এইখনত ফিটিং কৰিম মানে আগত। ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া আপোনাৰ মেচিন আনি ল'লে, এতিয়া কাটি আছে গাইছ। এতিয়া পুৰা গাড়ী কাম কৰি আছে, কাটি ল'লে। মানে আইনাখন পৰি আছে, পৰি কিনে আমি ভৰিত কাটিলা আৰু কাটিব অলপ এতিয়া হস্পিটেলত যাম। ভিডিঅ'টো চাই দিব। ইয়াৰ পৰা আইনাখন পৰিল, ভৰিত কাটিলে অলপ, আপোনাৰ বাৰু এতিয়া বান্ধি দিছোঁ। এইখন আইনা পৰিছিল ভৰিত, পৰি কিনে কাটা গৈছে। বহুত যোৱা নাই বাৰু, অলপ গাটা হৈ গৈছে আৰু কাটা গৈছে এনেকৈ। ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া গাড়ী কাম কৰি আছে। গাইছ ভৰিত মানে বেণ্ডেজ মাৰিব লগা হ'ল, চিলাইও পৰিল 3টা। মজা আয়া। এয়া হস্পিটেলৰ পৰা আমি আহিলোঁ, আৰু অহাৰ পিছত আকৌ আহিলোঁ ইয়াতে। গাড়ী য'ত বনাই আছে তালৈকে আহিলোঁ আকৌ। ভিডিঅ'টো চাই থাকিব। আমাৰ গাড়ী পুৰা ক্লিয়াৰ হৈ গ'ল। ভিডিঅ'টো চাই থাকক শেষলৈ। মজা গাড়ী পুৰা ক্লিয়াৰ হৈ গ'ল। এই গাড়ী ক্লিয়াৰ গাইছ, মজা।
অলপ জনাব